তো গাইজ এইখন হৈছে ভাইৰাছ দাৰ ফাৰ্মখন। খবৰ পাতি কেনে? কি মই পাঠশালাৰ পৰা আহিলোঁ ৰ'বা। পাঠশাল ব্লগ। চ' হোৱাট ইজ এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক আজি এটা নতুন ধামাকেদাৰ ব্লগলৈ। গাইজ ব্লগটো ধামাকেদাৰ এইকাৰণে হ'ব, আপোনালোকে থাম্বনেইল চাইটো গমেই পাইছে আজি আমি ক'ত গৈ আছোঁ। তো এতিয়া গাইজ নকওঁ, থাম্বনেইল চাই আপোনালোকে চব গমেই পাইছে। তো আমি আমাৰ ৰাইডত যাওঁ, এতিয়া যাই কিনে আমি মেইন জেগালৈকে যাম, তাৰপিছত আপোনালোকে গম পাব ক'ত যাম আমি এতিয়া। মানে গাইজ ফুল এক্সাইটেড একদম। আৰু আমাৰ লগত গাইজ আজি মুন আছে, আমাৰ ৰাইডত মানে সহায় কৰিব মুন। তো আমি দুটা একেলগে যাম গাইজ এতিয়া, চাই থাকক ভিডিঅ'টো। আৰু মোৰ লগত মোৰ একদম ফেভৰেট, মোৰ পিয়াৰা, মোৰ ডিঅ'খন, যিখনত মই আপোনালোকক কৈছিলোঁ এটা ভিডিঅ'ত, মানে বহুত ভাল পাওঁ মই ডিঅ'খন মোৰ। তো গাইজ আৰম্ভ কৰোঁ ভিডিঅ'টো, আহক। গাইজ আমি যাই আছোঁ বৰ্তমান নলবাৰী। গাইজ বেছি দূৰ নাই, পাম আৰু তেল চেল ভৰাই লৈছোঁ একদম পূৰা ফুল টেংকি। গাইজ মই মানে পিছফালে বহি লৈছোঁ গাইজ, ভিডিঅ' নহ'লে কৰিব নোৱাৰি ন। ইয়াক চলাব দিছোঁ, চলাই আছে, বৰ্তমান মই বহি লৈছোঁ আৰু এইখিনি চেক কৰিছোঁ পাৰ হৈ কিনে ইফালে মই আজি চলাম আৰু আগত। গাইজ বৰমা পাৰ হ'লোঁ আমি, এতিয়া যাই আছোঁ চিধা একদম। আৰু তো গাইজ আমি বৰকুৰা পালোঁ, বৰকুৰাৰ মানে বাছ ষ্টেণ্ডটো পালোঁ। এতিয়া বাছ ষ্টেণ্ড পালোঁ মানে ইফালে ইউ টাৰ্ণ লৈ পেলাই, মানে এইখন অভাৰব্ৰিজ বনাই আছে নতুনকৈ, ইউ টাৰ্ণ লৈ আমি মানে এইফালে সোমাই যাব লাগিব। তো আহক গাইজ যাওঁ ইফালে দি। তো গাইজ আমি বৰকুৰাৰ চকেদি সোমাই আহিলোঁ, আহি পেলাই এতিয়া মানে ভাইৰাছ দা মানে কি ৰাজুদাৰ ঘৰটো মানে আমি ওলাব পৰা নাই। ৰাজুদাই লোকেশ্যন চেণ্ড কৰি দিছে আমাক হোৱাটছএপত, লাইভ লোকেশ্যন। তো এতিয়া সেই হিচাপত যাই আছোঁ, কৈঠালকুছিত ঘৰ ৰাজুদাৰ। তো আমি ইফালেদি যাম, যাই পেলাই মানে এইফালে মানুহক সুধি আছোঁ আৰু কেনেকৈ যায়, অলপমান জেগাবিলাক অচিনাকি জেগা ন, আহি পোৱা নাই ইফালে বেছিভাগ। তো ইফালেদি আমি যাম চিধা, যাই পেলাই ৰাজুদাৰ ঘৰত যাম। তো চাই থাকোঁ ভিডিঅ'টো। 2000 years later. তো গাইজ ফাইনেলি আমি আহি পালোঁ ভাইৰাছদাৰ ঘৰ। এতিয়া ভাইৰাছদাৰ ঘৰত মানে বৰ্তমান ভাইৰাছদাৰ ঘৰত নাই, পিছফালে ভাইৰাছদাৰ এখন মানে ফাৰ্ম এখন খুলিছে। তো চাওঁ আমি ফাৰ্মখন কেনেকুৱা কি মানে দেখাই আছোঁ আপোনালোকক, চাই থাকোঁ ভিডিঅ'। তো গাইজ যিখন হৈছে ভাইৰাছদাৰ ফাৰ্মখন, ইফালে চাওঁ ভাইৰাছদা কাম কৰিয়ে আছে। অ' ভাইৰাছদা খবৰ পাতি কেনে? কি মই পাঠশালাৰ পৰা আহিলোঁ ৰ'বা। পাঠশাল ব্লগ। হে নাই, খবৰ পাতি দিয়া নহ'ল না, আৰু ব্লগ বনাওঁতে গমেই নাপাওঁ। হে নাই, একো নাই দিয়া, কৰ্মত আৰু লাজ কি হৈছে, একো নাই। চেনেল আছে মোৰ বিশাল ভ্লগছ। বিশাল ব্লগ চেনেলটো সকলোৱে চাবা। মোৰ ঘৰত আহি গ'ল, মোক খবৰ চবৰ নেদাকে, যিয়ে কি ভাল লাগছে কাৰণে। তো গাইজ ফাইনেলি আজি ভাইৰাছদাক মই এটা বেলেগ ৰূপত দেখা পালোঁ। মানে ভাইৰাছদাই অকল মই ভাবি আছিলোঁ কি ইউটিউবে চলায়, কিন্তু ভাইৰাছদাই ফাৰ্ম এখনো মানে বৰ্তমান চলাই আছে। তো ভাইৰাছদাৰ পৰা আমি জানিম কিছুমান কথা, কি ভাইৰাছদা মানে ইউটিউবৰ পৰা আগতে মোক এটা কথা কৈছে, মোক বাঙাল আন দেখাইছে ন। হে তেৰি কি কথা কওঁ তুমি, এইগিলা নহয় আকৌ। যি কি নহওক, কামত লাজ নাই। মইতো কামত লাজ নকৰোঁ, আগৰ পৰাই লাজ নকৰোঁ। ইউটিউবত বাহিৰে মই ফাৰ্ম এখন চলাই আছোঁ। আৰু এইটো নহয় যে মই ফাৰ্মখন নতুনকৈ খুলিছোঁ, মোৰ ফাৰ্মখন বহুত পুৰণি ফাৰ্ম হয়। ফাৰ্মখনৰ পৰাই মই মাহত আৰ্নিং এটা কৰি আছোঁ। ইউটিউবৰ পৰাতো বেলেগ কথা, ছেকেণ্ড অপশ্যন হিচাপে ফাৰ্মখন আছে। আৰু কিবা কিবি কাম কৰোঁ, সেইবিলাক ক'ব লগা নাই আৰু, যোনে জানেই। বাকী যি কি নহওক, ভাই অহাৰ কাৰণে ভাল লাগছি। ভাইৰ নামটো ক'বাচোন। বিশাল তো বহুত ভাল ল'ৰা হয়, অকস্মাত আহি গৈছে ফাৰ্মত, মোৰ ফাৰ্মখনো চিনি পাইছি, সেইটোৱে ভাল লাগছি। কামত লাজ কৰিব নালাগে কোনেও। আৰু গাইজ এটা কথা কওঁ, মই কামত কেতিয়াও লাজ নকৰিব, যি কি কাম নহওক নিজৰ ইচ্ছামতে কৰক। সঁচা কথা গাইজ, একদম সঁচা কথা। আৰু মোৰ ফাৰ্মখন একবাৰ দেখাই দে। গাইজ ফাৰ্মখন দেখাই দিছোঁ আপোনালোকক। ইয়াতে মোৰ পোৱালি আছে, ইয়াতে মোৰ 1000 কেপাচিটি পোৱালি ঘৰতে। আৰু এইটো এটা ছাইড বিজনেছ, খুব ধুনীয়া মাহত এটা আৰ্নিং কৰিব পাৰি। এনেই বহি থাকিব নালাগে। মই বাৰ বাৰ এইটো কথা মই প্ৰত্যেকটা ভিডিঅ'তে কওঁ, পঢ়িও থাকিব লাগে, কিন্তু তাৰে মাজত যদি টাইম পোৱা যায়, এনেকুৱা কিছুমান সৰু সুৰা বিজনেছ আছে, এই যেনেকুৱা হাঁহ চাহো পুহিব পাৰি ঘৰত, তেনেকুৱা কিছুমান কণীৰো বিজনেছ কৰিব পাৰি। এইটো কোম্পানীৰ আণ্ডাৰত মই ফাৰ্মখন চলাই আছোঁ। কোম্পানীয়ে চব বহন কৰিব, খৰচ বহন কৰিব, নিজে খালি পোৱালিকেইটা ডাঙৰ কৰিলে হ'ল। যাৰ ফলত 40 দিন ৰখাৰ ফলত 1000 মুৰ্গীত ভাল পইচা এটা পায়। ভাইৰাছদা তোমাৰ মানে ইউটিউবৰ পৰা মানে ইনকাম বৰ্তমান কিমান আহে এনে? ইউটিউবে আমাক ইনকাম দিয়ে এডভাৰটাইজৰ ওপৰত।
যিগিলা ভিডিঅ'ত মানে কি এডভাৰটাইজ লাগে খেলাখনৰ পৰা আমি পইচা এটা আৰ্নিং কৰোঁ মাহত বুলি কোৱাৰ লগে লগে এইটো ভিউজৰ ওপৰত ডিপেণ্ড কৰে মাহত যদি 1 মিলিয়ন ভিউ থাকে গোটেইকেইটা ভিডিঅ'ৰ লগে লগে তেতিয়াহ'লে 30-35 হাজাৰ মান টকা থাকে 2 মিলিয়ন থাকিলে সেইটো ডাবল হৈ যায় সেনেকুৱা আৰু বাকী ফাৰ্মৰ পৰাও ধৰা মোটামুটি যিগিলা ফাৰ্ম আছে তাতে গম পাব 1000 মুৰ্গীত ঠাণ্ডাৰ দিনত 30,000 টকাকৈ ইনকাম কৰিব পাৰি সেইটোৱে বেনিফিট চবতে আছে কষ্ট কৰিব লাগিব খালি আৰু ফাৰ্মখন মই খুলিছোঁ আৰু এটা কাৰণত মানে কি ইউটিউবত মই সদায় ভিডিঅ' বনাব নালাগে সপ্তাহত জাষ্ট একদিন লাগিব লাগে আৰু বাকী কেইদিন মই BA কমপ্লিট হ'ব কলেজতো যাওঁ আৰু লগতে মানে কি অলপ এক্সাৰচাইজো হয় কাম চাম কৰি থাকিলে শৰীৰটোও ভালে থাকে সেইটো কাৰণে চব কামেই কৰিব লাগে তোমাৰ মানে ইউটিউবত বেছি বেনিফিট না ফাৰ্মখনত বৰ্তমান বেছি বেনিফিট বেনিফিট মানে এনে কষ্টত দেখি চাবা গেলি ইউটিউবত বেছি কষ্ট নাই ইউটিউবত পৰা বেনিফিটটো বেছি আৰু ফাৰ্মত অলপ কষ্ট হিচাপে পইচাটো অলপমান কম আহে কম হ'লেও মানে কি দেহাৰ এক্সাৰচাইজটো আৰু বেমাৰ আজাৰৰ পৰা অলপ দূৰত থাকিব পাৰি এক্সাৰচাইজ কৰিব লাগে অলপ কষ্টৰ কাম কৰিবই লাগে সেইটো কাৰণে মই ফাৰ্মখন খুলিছোঁ আৰু বাকী আৰু চেনেলটো যদি আমাৰ কোনেও চোৱা নাই যিগিলাই চোৱা নাই চাবা আৰু স্মাইলিং আছাম ছাবস্ক্ৰাইব কৰি দিবা আমিও ব্লগ বনাম ষ্টাৰ্ট কৰিম আৰু ৰিচেণ্টলি ঠাণ্ডা পৰাৰ লগে লগে ষ্টাৰ্ট কৰিম দূৰ দূৰ জেগা যাম ভাইও যাব আমাৰ লগত ভৱিষ্যতত প্লেনিং আছে আৰু এতিয়া ষ্টাৰ্ট কৰিছি মাত্ৰতো চেনেলটো নতুন চেনেল সকলোৱে ছাপোৰ্ট কৰিবা আৰু এটা কথা কৈ দিওঁ মই যে এতিয়া বৰ্তমান সময়ত বহুত ল'ৰা ছোৱালী মানে কি ইউটিউবত আহিছে আৰু সকলো মোক বহুতে ফোন কৰে দাদা ইউটিউবত মই ভিডিঅ' বনাব খুজিছিলোঁ কিছুমানে পইচা পাতিৰ কথা সোধে পইচাটো আহিব নেকি চাব মানে কি চবতে পইচা আছে গাইজ কিন্তু ধৈৰ্য লাগিব আৰু ইউটিউবটো এনেকুৱা বস্তু নহয় যে আজি চেনেল খুলিছোঁ কালি আমাক পইচা দিব বহুত তাতে টাপছ আছে যেনেকুৱা টাৰ্গেট কিছুমান থাকে 1000 ছাবস্ক্ৰাইবাৰ 4000 ঘণ্টা আৰু এইখিনি কাম সম্পন্ন কৰাৰ পাছত ভিউজ লাগিব মানে মানুহে চাই ভাল পাব লাগিব ভাল কণ্টেণ্ট দিব লাগিব তাৰে পিছতো 2 বছৰ 3 বছৰ মানে কি অলপ কষ্ট কৰিব লাগিব তাৰে পিছতহে সেই ফলটো পোৱা যায় গতিকে ধৈৰ্য লাগিব আৰু লগতে পঢ়িব থাকিব লাগিব চব বস্তুতে নলেজ লাগিব নলেজটো চবতে লাগিব সেইটোৱে এইটো নহয় যে ইউটিউবত আহি কিনে বাকী চব কাম বন বাদ দি কিনে পুৰা ইউটিউবতে লাগি যাওঁ কেমেৰা চেমেৰা কিনি ঘৰত গালি চালি পাৰি লৈ গাড়ী চাৰি লৈ কিছুমান বহুত চলি আছে সেনেকুৱা তাৰমানে ঘৰখনতো বহুত অশান্তি থাকে সেনেকুৱা নহয় যে ইউটিউব কৰাৰ লগে লগে যে এটা দামী কেমেৰা লাগিব সেইটো নহয় নিজৰ মোবাইল আছে মোবাইলটো দি কৰিবা কৰিলে হ'ল কাৰণ মানুহে যদি চাই ভাল পায় কোৱালিটিটো নাচে মানুহে টেলেণ্টটো চাই কণ্টেণ্টটো চাই সেনেকৈ ষ্টাৰ্ট কৰিব লাগে ফাৰ্ষ্ট ষ্টাৰ্টিংটো সৰুৰ পৰাইতো হ'ব ষ্টাৰ্টিংটো সৰুৰ পৰাই কৰিব লাগিব যিকোনো ক্ষেত্ৰতে সৰুৰ পৰা ষ্টাৰ্টিং কৰিলেহে উঠিব পাৰি ওপৰলৈকে কষ্ট গাইজ চব কামতে থাকে চব কামতে কষ্ট আছে গাইজ ভাইৰাছদাৰ ইয়াতে এটা পুখুৰী আছে মানে মাছ চাছ থাকে আৰু মানে ফাৰ্মখন অকল যে ফাৰ্মখন আছে এইটো নহয় মানে পুখুৰী এটাও আছে ভাইৰাছদাৰ তো ভাইৰাছদাৰ পৰা শুনো মানে কি এইটো ফিচাৰী এই ফিচাৰীটোত মই মাছ দিছোঁ ইলাকো মাছ দিছিলোঁ কিন্তু ইলাক মানে কি হ'ল বানপানীত মাছবিলাক মানে কি গোটাই ওলাই গ'ল তাৰে পিছতো মই আৰু মাছ দিছোঁ মানে কি ফাৰ্মখনৰ লগতে ফিচাৰীটোত মোৰ এটা লাভ হয় মানে কি এই যিবিলাক ফাৰ্মত যিবিলাক আমাৰ ভুচি বুলি কওঁ সেই ভুচিটো মানে কি ইয়াতে বেয়া ভুচিটো মানে কি ইয়াতে খালত দিয়াৰ লগে লগে এটা মাছগিলা মানে সোনকালে ডাঙৰ হয় মানে কি এটা কামতে তাৰমানে বেনিফিট ডাবল হৈ গ'ল সেইটো কাৰণে আৰু মাছটো মই প্ৰত্যেক দমিত মই বিক্ৰী কৰোঁ এইটো তাৰমানে বছৰত আহে এইটো ইনকাম এইটো এটা ভাল ইনকাম ধুনীয়াকৈ চলি থাকিব পাৰি চলি মানে জমাটোমো কৰিব পাৰি বঢ়িয়া বিজনেছ ক'তো যাবৰ দৰকাৰ নাই ঘৰতে কোনো দেখাও নাপায় ইয়াতে পুৰা একদম ঘৰতে পুৰা একদম কাম চাম কৰি থাক আৰু বাহিৰত পুৰা লেভেল ফালি থাক কোনো গম নাপায় ভিতৰত কি কৰি আছে সেনেকুৱা আৰু আমাৰ এতিয়া বৰ্তমান এনেকুৱা হৈছে আমাৰ অসমতে আমাৰ গাঁৱতে আছে বহুত ল'ৰা আছে এনেকুৱা ইটোও আছে আমাৰ কাষৰ ঘৰৰো বহুত কেইজন ল'ৰা আছে বাহিৰত আছে চেন্নাই তেন্নাই আছে মোৰ মতে ইমান দূৰত যাব লগা দৰকাৰে নাই কাৰণ আমাৰ অসমতে বহুত বিজনেছ আছে অসমত মানে আমাৰ ধৰা মোৰ নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰীতে বহুত বিজনেছ আছে আৰু আমি নলবাৰীত যদি এতিয়া যদি যাওঁ আমি যদি টাউনত যাওঁ টাউনত যিবিলাক ফুচকা বেপাৰী আছে যিবিলাক মুচি আছে যিবিলাক মানে কি ফুটপাথত বহা বেছিভাগ বেপাৰী আছে চববিলাক তাৰমানে এই বিহাৰ চব কলকাতা চব অমুক তমুক তাহাঁতে যদি তাৰ পৰা আহি পেলাই ইয়াতে যদি বিজনেছ কৰিব পাৰে আমাৰ অসমত চলি গ'লে আৰু চেন্নাই তেন্নাই কিয় যাব লাগে গতিকে এটি বিজনেছ আছে আমাৰ খালি এটাই খালি প্ৰব্লেম আমাৰ খালি মানে কি লাজ লাগে এই লাজৰ কাৰণে কি আমাৰ খিনি চলি গ'লে তাৰমানে আজিকালি দিনক দিনে অলপ ভিক্ষাৰীৰ ফালে যাই আছে গতিকে লাজ কৰিব নালাগে গাইজ আৰু যোনে তোমাক সেই কামটো কৰাৰ কাৰণে তোমাক যদি ইনচাল্ট কৰে তেতিয়াহ'লে তুমি সেইটোত তাৰমানে গুৰুত্বই নিদিবা কাৰণ ইনচাল্ট তোমাক এইটো কাৰণে কৰিব তোমাক উঠাটো সিহঁতে নিবিচাৰে কাৰণ মোকো ইনচাল্ট কৰে আজি মই ফাৰ্মখন খুলিছোঁ মোকো ইনচাল্ট কৰে এই ফাৰ্ম খুলিছি অমুক খুলিছি এই অৱস্থা হৈছে বা মই মিলতটো হিনবা যাওঁ গেলেও মই আৰু মিলতটো হিনবা গেলে আৰু মই আৰু মাৰুতি লৈ যাম না ঠেলাখন লৈ যাওঁ ঠেলা আছে মোৰ এখন ঠেলাখন লৈ যাওঁ ঠেলাত বস্তাত মই তুল লৈ আহোঁ তেতিয়া কৈ এইটো ভাইৰাছ দা ইউটিউবত ভিডিঅ' কৰি এই অৱস্থা হৈছে ঠেলা টানি আছে এলা কৈ গতিকে কাৰো কথাত মই গুৰুত্ব নেদাওঁ নিজৰ কামটো মই খুব ধুনীয়াকৈ কৰি আছোঁ সেনেকুৱাই চবকে মই এইটোৱে ক'ম যে বহি থাকিব নালাগে পঢ়িও থাকা আৰু নিজৰ মানে কি লাইফটোৰ ওপৰত অলপ গুৰুত্ব দিয়া সেইটোৱে ভাইৰাছ দা তোমাৰ মানে এতিয়া তোমাৰ ফাৰ্মখন এই পুখুৰীটো ইউটিউব গোটেই মানে মিলি আৰু তুমিতো পঢ়িও চাই ফালে বিএ কমপ্লিট হ'ব মানে তোমাৰ গোটেইখিনি মিলি মানে ইনকাম কিমান মান হয়
গোটেইখিনি মিলাই কিনে যদি মই চাওঁ মানে কি এপ্ৰ'চ ধৰা ফাৰ্মখন মোৰ মানে কি 40 দিনৰ মূৰে মূৰে মানে চেঞ্জ হৈ থাকে মানে পোৱালিবিলাক গুচি যায় এইটো ফাৰ্মখন এক্সট্ৰা আৰু পুখুৰীটো বছৰত আহে আৰু বাকী ইউটিউবৰ পৰাতো পাৰ মান্থ আমি কিবা এটা আৰ্নিং কৰোঁ আৰু টোটেল মিলাই পেলাই টোটেল 80,000 মান টকা থাকে কিন্তু তাৰে ইউটিউবত অলপ খৰচো যায় তাৰে 20,000 মান টকা খৰচ যায় ভিডিঅ'ৰ নামত অলপ খৰচ যায় এনেকৈ 60,000 মান টকা ৰয় আৰু সেইটোৱে আৰু সেই হিচাপত ভালে ইনকাম চলি আছে সেই হিচাপত ভালে ইনকাম চলি আছে কিন্তু কষ্ট বহুত হয় গাইছ কাৰণ কষ্ট বহুত আছে তুমি নিজে দেখা পাইছা মই মই তাৰমানে ঘৰত মই এনি টাইম মই লাগিয়ে থাকোঁ ফাৰ্মত পুখুৰীত এনি টাইম লাগিয়ে থাকিব লাগে আৰু যোনদিনে মই লাগিবা নালগাওঁ সেইদিনা মই খালি ভিডিঅ' বনাওঁ সেইটোৱে কষ্ট বহুত কৰিব কষ্ট আছে একো নাই গাইছ কষ্টটো চব কামতে থাকে কিন্তু মানে তাৰে মাজত আপোনালোকে টাইম ওলাই কিছুমান এনেকুৱা মানে ঘৰতে মানে যিবিলাক কৰিব পাৰি আৰু সেইবিলাক আপোনালোকে কৰিব লাগে বাহিৰত যে যাব লাগে যাই পেলাই কাম কৰিব লাগে সেইটো কথা নহয় কাৰণ বাহিৰত যোৱাৰ লগে লগে নিজৰ ঘৰখনো বহুত চিন্তিত হৈ থাকে কাৰণ কিছুমানৰ মাকো আছে মাকবিলাকে তাৰমানে বহুত দুখ পায় ল'ৰাটো 1 বছৰ 2 বছৰলৈকে দেখা নাপায় গতিকে মই সেইটোৱে ছাজেষ্ট কৰিব বিচাৰিম কাৰণ তাতে যিখিনি পইচা ইনকাম কৰিব পাৰি তাতকৈ ডাবুল আমাৰ ইয়াতে ইনকাম কৰিব পাৰি সেইটো কাৰণে মই সেইসকলৰ কাৰণে মই কৈছোঁ যিসকলে মানে কি এইটো মানে বাহিৰত কাম কৰি আছে সেইসকলে নিজৰ জাগাতে নিজৰ ঠাইতে বহুত ধুনীয়া ধুনীয়া ইনকাম আছে ইনকামৰ পথ আছে সেইবিলাক কৰিব লাগে মোৰ মতেদি আৰু গাইছ কোনেও যাতে বেয়া নাপায় মই মানে কি মোৰ মনৰ কথাটো কৈছোঁ মানে কিছুমানে ভাবিব পাৰে তো এনেকৈ যে ই আমাক হেৰি কৰিব আছিল লেকচাৰ দিব আছিল সেনেকুৱা নহয় গাইছ বেয়া নাপাব মই মোৰ মনৰ কথাটো কৈছোঁ কাৰণ মই ইয়াত যিটো পৰিৱেশ দেখা পাইছোঁ আমাৰ গাঁৱত সেইটো কথাহে কৈছোঁ গতিকে বেয়া চেয়া নাপাব ভাইয়াত কোনেও বেয়া চেয়া নাপাব মই যিখিনি সচৰাচৰ দেখিছোঁ মই সেইখিনি কথা কৈছোঁ চিৰিয়াছলি নল'ব আৰু যদি কিবা ভুল হৈছে মোৰ ক্ষমা কৰি দিব সেই আৰু বাকী কোনোবাই কিবা কৰে সেইটো নিজা কথা কিছুমানৰ নিজা চইচ থাকে নিজৰ চখটো পূৰণ কৰিব লাগে সেইটোৱে কথাটো মোৰ যিখিনি মনৰ ধাৰণাটো আৰু পোৱা যায় আৰু সেইটোৱে আৰু তো গাইজ ভাইৰাছ দাৰ চিলভাৰ প্লে বটন আমাৰ এইটো 1 লাখ ভৰ্তি পাইছিলোঁ তাৰ নামটো লেখা আছে স্মাইল ইন আছাম ফৰ এ পাছিং 100K ছাবস্ক্ৰাইবাৰ 1 লাখ ভৰ্তি পাইছিলোঁ আৰু তাতে মোৰ নামটো লেখা আছে ৰাজু বুলি এতিয়া মানে কি আপোনালোকৰ আশীৰ্বাদতেতো পাবলৈ সক্ষম হৈছোঁ যিমানখিনি পাইছোঁ আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ কাৰণে আৰু যাতে 1 মিলিয়ন হয় তাৰে কাৰণে গাইজ ছাপোৰ্ট কৰিবা আৰু ভাই চেনেলটো মানে কি বহুত ছাপোৰ্ট কৰিবা আৰু যাতে ভাইও যাতে সোনকাল যাতে 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি এটা যাতে এৱাৰ্ড পায় কাৰণ এই এৱাৰ্ডটো মানে কি এটা বহুত গৌৰৱৰ এৱাৰ্ড কাৰণ এইটো এৱাৰ্ড আমেৰিকাৰ পৰা আহে সেইটোৱে আমেৰিকাৰ পৰা যদি আমি অসমত থাকি এটা যদি এৱাৰ্ড পাওঁ কিমান এইটো এটা ভাগ্যৰ কথা সকলোৱে পাব লাগে যিমান ইউটিউবাৰ আছে অসমৰ সকলোৱে এইটো এৱাৰ্ড পাব লাগে আমেৰিকাৰ পৰা এইটো এৱাৰ্ড আহে আৰু অহাৰ দিনো খুব ভাল লাগে আৰু কাৰণ ধেমালি নহয় ইমান জাগাৰ পৰা আহে কষ্টৰ ফলত এইটো এটা এৱাৰ্ড সেইটোৱে আৰু তেনেকৈ আমি ষ্টেজত কিবা এটা প্ৰতিযোগিতাত প্ৰাইজ পালে গিলাচ ঠিক তেনেকৈ এইটো যেতিয়া আমেৰিকাৰ পৰা আহিব তেতিয়া কিমান এটা আৰু বেছি এটা ভাল লাগে সেইটোৱে আৰু ভাইৰাছ দাৰ চেনেলটো স্মাইল ইন আছাম আপোনালোকেতো জানেই চাইছে ওলা ক্ৰেজিত আমাৰ বেতালতৰ লগতো বহুত ভিডিঅ' আছে আগত দাদা চেনেলটো ছাবস্ক্ৰাইব কৰিব জানে আৰু ছাবস্ক্ৰাইব কৰিবতো আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ চিলভাৰ প্লে বটন ভাইৰাছ দাৰ লৈয়ে যাম নেকি ময়ো এইটো মহিবা কেতিয়া পাম তো গাইজ আমি ঘৰত যাব ওলালোঁ মানে আমাক দাদাই চাহ পানী চব খোৱালে গোটেই মানে খাই বৈ এতিয়া যাওঁ আৰু ঘৰত তো ভাইয়া তাৰ কাৰণে বহুত ভাল লাগিল এতিয়া যাবলৈ ওলাইছে আৰু এই ভাইৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা লগতে শ্বেয়াৰ কৰি দিবা ধুনীয়া ধুনীয়া ব্লগ আহিব আগন্তুক দিনত আৰু বেতালানৰ ঘৰতো যাব ইহঁতে আজি নাযায় বেতালত ঘৰত নাই কাৰণে আজি নাযায় যিহেতু ইহঁতে কেদাৰনাথ গৈছে চাবা সকলোৱে শ্বেয়াৰ কৰি দিবা ভাল লাগিল লগ পাই এতিয়া টাটা বাই বাই হে গাইজ ফাইনেলি ভাইৰাছ দাৰ ঘৰৰ পৰা ওলাই আহিলোঁ আহি পেলাই মানে গাড়ীখন ইয়াতে ৰখাই থ'লোঁ অলপ জাষ্ট ৰখি ল'লোঁ আমি এতিয়া গাইজ আমি যাম আপোনাৰ ডিম্পুদাৰ আমাৰ দোকানখন আছে দোকান ফৰ বাইকাৰ্ছ আমি মানে ডিম্পুদাৰ দোকানত যাম যাই এনে ডিম্পুদাটো নাই ইংলেণ্ডত আছে তথাপিও মানে এনে দেখাম দোকানত মিন্ময় দাক লগ পাম তাতে তো চাই থাকক গাইজ ভিডিঅ'টো আৰু গাইজ এটা কথা ভাইৰাছ দাক লগ পাই বহুত ভাল লাগিল কিবা এটা আপোন লাগি গৈছে মানে কিবা এটা ভাল লাগে আৰু মানুহজন বহুত ভাল মানে মই যি ভাবি আছিলোঁ মানে তেনেকুৱাই মানুহজন আৰু মোৰ ফেভৰেট মানে এক্টৰ হয় গাইজ কিবা ৰাস্তাটো দেখোঁ কিবা সাপৰ নিচিনা মানে পাক দি আছে কিন্তু হাৱে তলব পৰা নাই কি কেছ এইগিলাখান গাইজ
তো গাইজ আপোনালোকে দেখা পাইছে তাতে আছে দোকান ফৰ বাইকাৰ্ছ, সেইখন হৈছে আমাৰ ডিম্পুদাৰ দোকান। তো আহক দোকানলৈকে যাওঁ আমি। তো গাইজ আমি আহিলোঁ দোকানত, ভিতৰত যাওঁ। কি খবৰ মিনয় দা? একদম আছো, বঢ়িয়া, ভাল লাগিল। থেংক ইউ। গাইজ ফাইনেলি মানে দোকানৰ পৰা ওলাওঁ, মিনয় দাক লগ পালোঁ, ভাল লাগিল অলপ। বহুত ভাল লাগিল। এই মানে সৰু দোকান এখন আৰু ঠিকে আছে। তো ডিম্পুও নাই, সেই ইংলেণ্ডত আছে, আহিব 2 দিনমান সময় লাগিব আৰু। বাকী তুমি অহাৰ কাৰণে বহুত বেছি ভাল লাগিল, ইমান গৰমত ইমান দূৰৰ পৰা আহিছা। হয় হয়, কি আছা ন ভালে তুমি? বাকী আছে ঠিক ঠাক আৰু। গাইজ যিহে গৰম, কিবা এটা খাই লওঁ আহক আৰু ঠাণ্ডা ঠাণ্ডা ক'বাৰ কিবা। গাইজ আমি দুটা এপেল লৈ ল'লোঁ, এপেল দুটা খাম আৰু মুনে ইফালে পৰঠা খাব, সি পৰঠা খাই লওক, মই বাৰু নাখাওঁ এতিয়া। তো গাইজ কুঁহিয়াৰৰ ৰস অলপ খাই লওঁ, কিমান গাড়ী চলাম আৰু গাইজ, একদম গাড়ী তাতে ৰখাই থৈ দিছোঁ অলপ। ইফালে গাইজ বতৰটো অলপ ভাল হৈছে, মানে ৰ'দটো অলপ কমি আছে, মানে বতৰটো ভাল হ'লে ভাল লাগে আৰু। দে আৰু খাই লওঁ। গাইজ ফাইনেলি আৰু ঘৰ পালোঁ আমাৰ, মানে অলপ গ'লে ঘৰ পাম আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, এনে বহুত দীঘলীয়া হ'লে ভিডিঅ'টো। তো গাইজ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব, চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো। আৰু নেক্সট ধামাকেদাৰ ভ্লগ লৈ আহিছোঁ। আৰু নেক্সট প্লেন গাইজ আমাৰ বেতাল দাহঁতৰ ঘৰত যাম আমি এদিন, সেইটো নেক্সট প্লেন আমাৰ। তো গাইজ আজিৰ কাৰণে ইয়াতে সামৰিলোঁ, বাই, লাভ ইউ, জয় আই অসম।